নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম এটা ফকতীয়া থাৰ্ড ক্লাছ ইউটিউব চেনেলৰ বিষয়ে। নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল, আপোনালোকে গম পায় যে যদি আপোনালোকে মানে বহুত এনেকুৱা মানুহ আছে যোনকেইটা মানুহ মানে তেওঁলোকে বিয়া চিয়া হৈ গৈছে কিন্তু ল'ৰা ছোৱালী হোৱা নাই, তো তেনেকুৱা মানে আমাৰ লগত বহুত কণ্টেক্ট কৰি আহে আৰু তেওঁলোকে আমাৰ মানে কৈ मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है नहीं মোৰ দাদা এজনে এটা ভিডিঅ' দিছিলে ইউটিউবত, যিটো ভিডিঅ'ত কোৱা হৈছিলে যে এটা ফকতীয়া ছোৱালী ব্যৱসায় কৰা ইউটিউব চেনেলৰ বিষয়ে। ভিডিঅ'টো চাই মই চেনেলটো ভিজিট কৰিলোঁ। চেনেলটো এনেকুৱাই অশ্লীলতা ভিডিঅ' দিয়া হৈছে, মই ইয়াত আপোনালোকক কোনো ধৰণৰ ক্লিপ দেখাব নোৱাৰিম। আপোনালোকে নিজে চাই ল'ব, মই চেনেলটো দেখাই দিছোঁ। আসাম টেকন'লজি। চেনেলটো চালেই আপোনালোকে গম পাব যে কিমান অশ্লীলতা ভৰা থাম্বনেইল লগাইছে ভিডিঅ'বোৰত আৰু অশ্লীলতা ভৰা কথা কৈছে। আপোনালোকক মই থাম্বনেইলবোৰ দেখাই দিছোঁ, চাব পাৰে। চেনেলটোৰ নাম হৈছে আসাম টেকন'লজি, কিন্তু টেকন'লজি বুলি ক'লে আমি মনত পৰে আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা, কিন্তু এইজনে আকৌ টেকন'লজি নামত ছোৱালী ব্যৱসায় চেনেল খুলি থৈছে। আৰু আচৰিত হ'বলগীয়া কথা কি, এই চেনেলটোত 21,000 ছাবস্ক্ৰাইবাৰ, আৰু এই যিসোপাই 21,000 ছাবস্ক্ৰাইবাৰ যিসোপাই ছাবস্ক্ৰাইব কৰিছে নহয়, সকলো মানুহ নাৰী ভোকত আক্ৰান্ত মানুহ হয়। আৰু এই ভিডিঅ'টোৰ তলত কমেণ্টত নাম্বাৰ দিবলৈ কৈছিলে মানুহজনে। মই ভিডিঅ'বোৰ কমেণ্ট পঢ়িলোঁ আৰু মই ভাবিছোঁ অসমৰ মানুহে কোনেতো ইয়াত কমেণ্ট নকৰে, কিন্তু মই ভিডিঅ'টোৰ তললৈ চাই দেখিলোঁ যে চবেই মাই নম্বৰ, কণ্টেক্ট মি, এনেকুৱা বহুত ধৰণৰ কমেণ্ট দিছে। মই আপোনালোকক কমেণ্টটো দেখাব নোৱাৰিম, কিন্তু আপোনালোকে চাই ল'ব। এনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁতকৈ ভাইতো ইমান পইচা অভাৱ হৈছে, হাজিৰা কৰগে যা, নহ'লে কষ্ট ইউটিউবত ভিডিঅ' বনা, এনে ফকটিমি ভিডিঅ' কিয় বনাওঁ? আমাৰ ছাবস্ক্ৰাইবাৰ নাই, কিন্তু আমি যিকেইটা ভিডিঅ' বনাইছোঁ বহুত কষ্টৰে বনাইছোঁ। তহঁতক গোটেই আল্টু ফাল্টু থাম্বনেইল লগাই আমি ছাবস্ক্ৰাইবাৰ গোটোৱা নাই। আৰু তোমালোকে যিমানে এই ভিডিঅ'টো চাই আছা, যিমান পাৰা সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, আৰু এই চেনেলটোত গৈ তোমালোকে চবেই ৰিপৰ্ট মাৰি দিয়া। আৰু তোমালোকে মনত ৰাখিবা যাতে এনেকুৱা ধৰণৰ ভৱিষ্যতলৈ কোনো চেনেলত নিজৰ মোবাইল নম্বৰ, নিজৰ পাৰ্চনেল ইনফৰমেশ্যন নিদিবা, কাৰণ পাছলৈ তোমালোকৰে বিপদ হ'ব। এনেকুৱাবোৰ চেনেল দেখিলেই সকলোৱে ৰিপৰ্ট মাৰিবা। আৰু ভিডিঅ'টো মই নবনালোহেঁতেন, কাৰণ নাৰী ব্যৱসায় এটা মহা পাপ হয়, আইনমতে দণ্ডনীয় কাম হয়। সেইবাবে মই ভিডিঅ'টো দেখি মাত মাতিলোঁ। আৰু এই এনেকুৱা ধৰণৰ আপোনালোকে যোনে চেনেল চলাইছে সোনকালে বন্ধ কৰক, কাৰণ আইনমতে দণ্ডনীয় কাম হয় এইবোৰ। এনেকুৱাবোৰ ভিডিঅ' কোনে বনায়? যোনবোৰৰ ওচৰত পইচা এটকা নাথাকে আৰু কষ্ট কৰিবলৈও মানে গাত শক্তি নাথাকে। আৰে ভাই, কষ্ট কৰি খা ন, কিবা এটা কৰিছ, এনেই ওপৰতে কিয় খাবলৈ আহ? আৰু বেছি নকওঁ এইটো চেনেলৰ বিষয়ে। যিমানে মোৰ এই ভিডিঅ'টো চাই আছা, সকলোৱে ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা, আৰু এই চেনেলটোত গৈ সকলোৱে ৰিপৰ্ট মাৰিবা, আৰু সকলোকে শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে গম পাওক এনেকুৱা এটা চেনেল আছে বুলি, আৰু ৰিপৰ্ট মাৰক।